গাছা ধুই পৰা আহি গ'লোঁ তামোল পাণ এই চাউল মাহ তিল লৈছোঁ মানে ভেলাঘৰত দিবাৰ কতটো নিয়ম পানী তাৰ ৰেডি তোমালোক দেখাইছোঁ এটা চাংখাৰ ন চাংখাৰ মানে চাংখাৰ দিব লাগিব চাংখাৰ মেইন ভেলাঘৰত আৰু দি গাইছ লৈ ল'লোঁ চাংখাৰ আৰু গাইছ এনেকৈ চাংখাৰ থৈ দিলোঁ আৰু এইফালে তামোল পাণ তাৰপিছত ইয়াতে মাহ চাউল তিল লৈছোঁ সেয়া কৰিব লাগিব আৰু এইখিনি আপোনালোকক দেখাইছোঁ বাকীখিনি গাইছ এনেকৈ এনেকৈ দি দিলোঁ এনেকৈ লৈ ল'লোঁ গাইছ এনেকৈ লাইন পাতি গাইছ গাইছ এনেকৈ লাইন পাতি মই আগো গাইছ এনেকৈ পুৰা 3 পাক ঘূৰিব লাগিব 3 পাক হৈছে জ্বলাই দিয়া গাইছ গাইছ এনেকৈ দাঙি গাইছ এনেকৈ জ্বলাই দিলোঁ এনেকৈ জ্বলাই দিয়া হ'ল আমাৰ ভেলাঘৰ লাগি গ'ল গাইছ এইটো হৈছে আমাৰ নিয়ম মানে এইটো ভেলাঘৰত পাণ তামোল দিব লাগে অগ্নি দিব লাগছি তাৰপিছত আৰু এনেকৈ দিব লাগে এইটো এনেকৈ গাইছ এনেকৈ এনেকৈ এই কোনোবাই দিবি না আৰু হঞ্জিত কাই দিয়া নাই আগৰ মানে 10% পুৰিছে মানুহগিলা এটা আমাৰ আৰম্ভ আৰু এই গান উধা মানুহ গা ধোৱা নাই গান উধা হৈছে ভেলাঘৰ পাবা গাইছ ভেলাঘৰ পইচা আৰু চুই লাগি গৈছে সভাপতি কাম নাই নামান সভাপতি হৈছে আৰু কাম চাম নাই ই মৰিল পুৰি ভেলাঘৰত জুই লাগি থাকোঁতে ই নুমাইছিল চালা বেচেৰা দুখ লাগছি এই লুম পুৰি গৈছে সভাপতি লুম চেচ এ বয়া পুৰা দিছি হেল্ল' গাইজ এয়া চাওক আপোনালোকে এতিয়া ঠগি পাতিছে সেয়া কৰিব মন্ত্ৰটো মই পাহৰি গলো হৰি বল হৰি বল হৰি বল চকীটা ভাঙি দাও কেমেৰা পাৰ্চন আমাৰ সঞ্জিত কেমেৰাটো দি দিছো গাইজ তো আপোনালোকক এতিয়া গাজি বিলাব প্ৰসাদ বিতৰণ কৰিব আমাক দিয়ক আমাৰ ভেলাঘৰ সমাপ্ত হ'ল মানে জ্বলিছে অলপ অলপ ফটা দি দিওঁ ফটাল হে ফটা লাহেকে দিয়ে আহি চালটা যাবই ভাবি ফটালবি না তোৰ ওপৰৰ পৰা টানি দিয়ে তোৰ ওপৰৰ পৰা দিলে চাল পাগলা গুচি যাব ধৰা পৰিৰা নাই ইয়াত লেঙুৰ দেল তোলক লগি নেদে ইটো লগ লৈ দিবা দিছি
হে আৰু গাইছ মই নিজে নিজে লৈ ল'ম এনেকৈ দিছোঁ গাইছ আৰু আমাৰ সমাপ্ত হ'ল আৰু এডালটো থৈ দিলোঁ আৰু এটা সেৱা এটা কৰি ল'ম এ হৰিবল আৰু গাইছ আমাৰ ইয়াতে ঘৰৰ ওচৰতে এইখন হৈছে মনসাৰ থান দুৰ্ভাগ্যবশতঃ এইবাৰ বতাহ বৰষুণ ভাঙি গৈছে আৰু ইয়াতে আজি মনসা পূজা কৰা হ'ব এইখিনি চাফ চিকুণ কৰিব লাগিব দেখাই আছোঁ আপোনালোকক বিহু বুলি ক'লেতো আপোনালোকে গমেই পায় চবৰ ঘৰতে পিঠা লাড়ু চিৰা চব বনাই তেনেকৈ চাহ খাব মাতি আছে আৰু আমি ইহঁতে চাহ খাব আহি গৈছোঁ আৰু চাহটো খাই লওঁ খাই লৈ আপোনালোকক লগ পাই আছোঁ আৰু গাইছ ঘৰত খানা চানা খাই পূৰা আহি গ'লোঁ ইয়াতে যে খেলা হ'ব আমাৰ গাঁৱত আপোনালোকক দেখাম অলপ চাই থাকক আৰু গাইছ আমি কিবা ফুচুৰ বজাৰ কৰি কি তাৰমানে কি খেলা হ'ব না নহয় তই কি তই এই সৰু সৰু চলি তালৈকে ঘূৰাই আহিছা যে কচ্ছা নেকি এটা বাকি মিলা প্ৰীতি খেলবি খেলা তাৰপিছত আমাৰ খেলাখন ভালকে খেলিলি হ'ল তুই ঠগ খেলি চাবি আগত ঠগ ভাই চাব বেছি মই জানো এই আৰম্ভ খেলাৰ এইফালে কি আহন কি বুঢ়া চাম না কি তই কি বুঢ়া আহিছা হা তুমি কি বুঢ়া চাম বিয়া নাপাকে কেনেকৈ বুঢ়া হলি গাইছ খেলা আৰম্ভ আমাৰ চাৰ্ফ মাৰছি কি মাছ Burato secretary. অহাত আজি হেৰি হ'ব আমাৰ থানত ফিচাৰি খুৱাব আপোনালোকে এবাৰ আমি খৰিকাত পাই আহিছোঁ এই বাৰীৰ তলত এই লেব্ৰ খৰিকাত দিছে লেব্ৰ এইফাল দি ৰজাল দি ফাল দি শক্তি আছে তো আমাৰ ওজন নাই এইফাল দি ফাল দি এই লৈ লৈছোঁ গাইছ Oh my god! কিনো দিছা ৰাতিয়ে মাহে মোকে
খৰি চৰি লৈ আহি আছোঁ মাল্লাক মগজ ঘাঁচ চেচ এইটো হৈছে মন্দিৰটো আজি খিচাৰি হ'ব ইয়াতে খিচাৰি হ'ব এতিয়া কাম চাম কৰি কিনে মই গুচি গ'লোঁ আৰু এতিয়া নাম ধৰি আছে ইয়াতে আৰু ইয়াতে খিচাৰি চিচাৰি বনাই চাবলৈ দেখা আছোঁ এইফালে নাম ধৰি আছে গাইছ ইয়াতে খিচাৰি বনাই আছে এই চাউল এতিয়া মছলা চছলা থৈ দিছে এইগিলা মছলা চছলা থৈ দিছে এইগিলা খিচাৰি বনাই আছে এইফালে বিলাহী কাটি থৈ দিছে এইগিলা পিঁয়াজ চিয়াজ কুটি থৈ দিছে এইগিলা দালি আৰু এইটো সুদা থালি বহাই থৈ দিছে আৰু এইফালে ধুনি আৰু বাকীখিনি দেখাইছোঁ আৰু গাইছত আমি আজি বস্তু আনবক্সিং কৰিবলৈ ওলাইছোঁ বিখ্যাত বস্তু ফ্ৰী ফায়াৰ গেমিং ইয়াৰ ফ্ৰী ফায়াৰ লাভাৰৰ কাৰণে এই বস্তুটো এয়া আহি গ'ল বস্তু এইটো হৈছে গেমৰ কাৰণে চাই লওক আৰু গাইছ এনেকৈ ইয়াতে বুট দি থকা হৈছে এইফালে বুট বিলাই আছে এই বুট ভালকৈ দিবি ভালকৈ দি সকলোকে দিবি দেই আৰু গাইছে এইফালে প্ৰসাদ মানে ঠগি বিলাই আছে আৰু এইফালে গৰম পানী আৰু এইফালে টক হৈ গৈছে এইফালে মানুহ বহি আছে আৰু এইফালে জুই ঠাণ্ডাৰ কথা না গাইছ প্ৰায় অলপ জুইৰ ব্যৱস্থা কৰি দিছোঁ আৰু গাইছে আমাৰ খিচাৰি ৰেডি এতিয়া দিবৰ কাৰণে আৰম্ভ কৰিছোঁ বল্টিঙত ভৰি আছোঁ চবকে দি দিম গাইছ খিচাৰি হৈ গৈছে আৰু এইফালে চবকে দি দিছোঁ পূৰা খাবৰ কাৰণে চব খাওঁত ব্যস্ত তাৰমানে ঠাণ্ডাৰ কথা না গৰম গৰম খিচাৰি পূৰা মাৰি দিছে আৰু এইফালে গাইছ মস্ত জুই দি দিছোঁ পূৰা গাইছ মোক অলপ বিলাই দিবা গিলি দম ৰ'ব অলপ দিব খাবা বহি গ'লোঁ লাষ্ট অৱস্থা আৰু চবচে অন্তিম অৱস্থা এয়া খতম হৈ গ'ল এই চেচ আৰু আপোনালোকে এটা বস্তু দেখাম এইডাল বস্তু আমাৰ এতিয়া এইডাল গছ আমাৰ বহুত 100 বছৰৰ বেছি হ'ব আমাৰ কেতিয়াবা আটাৰ এই বস্তুডাল আপোনালোকে দেখা পাইছে না কমেণ্ট কৰি জনাবচোন এই মালডাল কাটা কিন্তু এডাল গাইছ বিৰাট কাটা এই গাছডাল এইপুৰা গোটেই গাছডাল আছে আৰু এইখন থানখন দুৰ্ভাগ্য অৱস্থা বতাহ বৰষুণ এবাৰ এনেকুৱা হৈছে আজিলৈ গাইছ বাই বাই আৰু গাইছ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ এইখিনি বাই বাই গাইছ বাই বাই